তো ফাইনেলি গাইজ অইন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৱেলকাম বেক টু জইনেল ব্লগছ। আজি আমি গেৰুৱা যাই আছোঁ। কিয় যাই আছোঁ আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই নিশ্চয় গমেই পাইছে। আজি আমি মনসা পূজা চাব যাই আছোঁ। মনসা পূজা এইফালে বাইদেউ আছে, এইফালে এইটো বুমন, তো তিনিও অলছো আমাৰ সৰু বাইদেউতো আহিব নহ'লে, তো তাই পিছত আহিব, পিছত চাব। তো আমি যাই থাকোঁ না কি বলক। কি হৈছে নো ভাই ৰাস্তা বনাই আছে, এইফালে দেখা পাইছে ৰোলাৰ একদম, মানে এইবাৰ আমাৰ ৰাস্তা কমপ্লিট ভাল হ'বই। এই গৰমতে মানুহকেইটা কেনেকৈ কাম কৰি আছে। সফৰ कैसा है ये सफर मंजिलों की ना है कोई खबर सफर कैसा है ये सफर मंजिलों की ना है कोई खबर रास्तों से मेरी तो गाइस गाड़ी गुसी गया। तो फाइनली गाइस गाड़ी जरी पे नामलू नामी किने जा मामा तो बुरा है ज़माना तू चल डर न कर अगर मगर कैसा है ये सफर तो पूजा सब कैसे ना ना हां मंजिल किने ना बेलू किना है कोई खबर। गाइस गाड़ी लाइन देखছি মানে বহুত ডাঙৰকে হয় পূজাখানতে গেৰুৱাৰ পূজা গাইদি নিবে খোজে। তো ফাইনেলি গাইজ তিনিও লগ লাগি কিনে পূজা চাব আহিছোঁ। এফালে মন্দিৰ আছে দেখা পাইছে, আৰু এফালে দোকান জিলাপি একদম। আজি মানে মোৰ গলিও আছে, সেইকাৰণে মানুহ ভালেখিনি হৈছে। এফালে ৰাস্তাত জাম লাগি গৈছে দেখা পাইছে আপোনালোকে, আৰু এখন হৈছে পূজাৰ মেইন গেট। চাকি টাকি লৈ ল'লোঁ, এফালে ধূপ আছে, ধূপটো দি দি তো বঢ়িয়াকৈ এতিয়া ইয়াতে চাকি ধূপ লগাই দি সেৱা এটা কৰোঁ। চাকি ধূপ লগাই দিছোঁ, তো মই এটা সেৱা কৰি লওঁ, আপোনালোকে সেৱা কৰি লওক। তো গাইছতে এটা সেৱা কৰি লওঁ, যিহেতু আজি জন্মাষ্টমী আৰু এফালে কৃষ্ণৰ মূৰ্তিটো। তো গাইছ তো বলি বিধান চবেই চাব নোৱাৰে, সেইকাৰণে ব্লাৰ কৰি দিছোঁ। ভালেখিনি বলি আহিছে ইয়াতে পূজাখনত, কিন্তু চব দেখা পাই গ'লে 1 ঘণ্টাৰ ভিডিঅ' হ'ব এইটো। মহবলীও হ'ব, তাৰ কাৰণে বহুত মানুহ হৈছে দেখা পাইছে। মানে মই আনিছোঁ এতিয়া ৰাস্তাটো চাইড কৰি দি আছে অলপ। ভিতৰত যিটোহে গৰম, সেইকাৰণে বাহিৰত অলপ ওলাই আহি ঠাণ্ডা খাই আছোঁ। তো গাইজ দিনত বাবৰ পূজা চাই আহিলোঁ, আহি কিনে এতিয়া অলপ ৰেষ্ট লওঁ, ভাত তাত খাওঁ। তো যদি পাৰোঁ নাইট ভাৰ্চনটো দেখাব চেষ্টা কৰিম। না যাবি না ৰাতি যাবি? তই যাম দে। তো গাইজ ৰাতি লগ পাই আছোঁ। তো গাইজ যিহেতু আজি কৃষ্ণ জন্মাষ্টমী, এফালে বঢ়িয়া নিৰামিষ খানা দিছে, এফালে পনীৰ আছে, ৰান্ধনি হৈছে এইটো। খাই লওঁ, খাই লৈ কিনে লগ পাই আছোঁ। তো গাইজ দুও গধূলা অলপ এনে ওলাই আহিছিলোঁ পূজা চাম বুলি, কিন্তু এফালে কি আহি আছে, এফালে দেউতা আহি আছে, দেখাই আছোঁ।
গাইজ এনকে চবে যাই আছে আমিও যাই থাকো নাকি হ্যাঁ আমিও যাই থাকো যিহেতু গাইজ মামাথের একদম ওচৰতে পোৱা মক্কা খান সেইকাৰণে আপোনালোকক অলপ দেখাই দিওঁ বুলি ভাবিলোঁ ফিউচা ফিউচা बना है तू ढाने का सब आसमाना है अब इस ज़माने का फैसला ऐसी राह से गुजर जी उठे हर घड़ी हर पहर तो गाइस আপোনালোকক কৰ্মতে ৰাতিও আহিছোঁ আজি নাইট ভাৰ্চনটো দেখাবা Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. তো গাইজ এখন হৈছে গেৰুৱাৰ পূজা অলপ পিছত বৰগাঁৱৰ পূজাখন দেখাই আছোঁ গাইজ আকুৱাই পূজা চাব আহিছোঁ নলবাৰীৰ চলি এটা লগ পালোঁ খুৰা কেনে লাগিছে আহি হয় নেকি ছাৰহঁতে একদম ৰাজহালো হৈছে এতিয়া উচৰ্গা কৰি এৰি দিব গাইজ হাঁহিছে হাতো দেখাই দি আছোঁ ৰ'ব এটাই নে দুটা আৰু গাইজ তাতো এটা আছে যিহেতু পূজা খাইছোঁ কিবা এটাতো খাব লাগিবই আৰু পূজা খা মানে চাওমিন খামেই হ'লে এফালে চাওমিন দিছে বোলে পৰঠা লৈছে আৰু এফালে তিনিওটা বহি গৈছে এই চাওমিনখিনি ৰেটিং দিব লগা হয় নে -0.-1 দিব লাগিব চশমাখা দিছে এই চশমাখাত দুনিয়াৰ পানী মিল হৈছে বমি কৰি দিব
তো গাইজ আপোনালোকে দেখছি 4টা বাজিব 10 মিনিট মানে প্ৰায় 4টা বাজে আৰু পূজা শেষে হোৱা নাই মানে দেউতা পৰাই নাই গোটাকেইটা তো এতিয়া মানে ইয়াৰ পৰবহে হ'লে আমি দুও ভজেনাৰ দুটাই দেখছি কণী ঘুগনি লৈছোঁ তো খুৰাৰ দোকান আহিছিল এতিয়াক লাগি ৰাতিক লাগি তো কণী ঘুগনিটো খাই আৰু ভিডিঅ'টো শেষ কৰি আছোঁ Aduh. ফালে আপোনালোকে দেখা পাইছে কথা হবা যায় আছে 2022 পূজা শেষ টাইম হ'ল এতিয়া আপোনালোকৰ 4:10 তো গাইজ ভিডিঅ'টো এখান্তি আছিল যদি চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব নাকি কৰি দিব বাই বাই জয় অসম তো গাইজ আহি ঘৰ পালোঁ ফ্ৰেছ চেছ হৈ ল'লোঁ এফালে ই ঘুমেছি ই আহি আছে বাৰু তো মই এটা বস্তু দেখাই আছোঁ ৰ'ব মানে কি এতিয়া আপোনালোকৰ 5টা বাজোতে 15 মিনিটমান আছে ৰাতিপুৱা হয়েই আৰু বাই বাই